নমস্কাৰ দে বহুত দিনৰ পাছত ভিডিঅ' এটা বনাইছোঁ খুব ধুনীয়া এযোৰ কাপোৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এই কাপোৰযোৰ কেনেকুৱা লাগিছে চাব দেই ফিক্স বৰ্ডাৰ হয় আৰু এয়া ফুলখিনি এনেকৈ আহিব চাদৰখনত এখন মেখেলাখনহে দেখাই আছোঁ খুব ধুনীয়া কাপোৰ হয় এযোৰ খুব ধুনীয়া হয় বাৰ চাই লওক কিন্তু এইযোৰ বিক্ৰী হৈ গৈছে এনেকুৱা ধৰণৰ বিভিন্ন পাব আপোনালোকে এইখন চাদৰখন আহিব এইখিনি হ'ব সাইড পটি চাওক এইখন চিনেমা শ্বুটিং কৰিবলৈ কাৰণে বিৰাটেই ধুনীয়া এযোৰ কাপোৰ দেই খুব ধুনীয়া হয় আৰু এই কাপোৰযোৰ পিন্ধিলে এনেও কলা মানুহকো বগা কৰি দিয়ে খুব ধুনীয়া হয় কাৰ কাৰ পচন্দ হৈছে ক'ব দেই আৰু বহুত দিন যিহেতু ভিডিঅ' বনোৱা নাই আগৰ ভিডিঅ'কেইটাই আপলোড কৰি আছোঁ আৰু ইমান ধুনীয়াকৈ মৰম দি গৈছে মোৰ ইউটিউব চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটো সংগীতা চিপছ মেকিং ফেক্টৰী গতিকে সকলোকে স্বাগত জনাইছোঁ আৰু এযোৰ আহিছে আৰু এয়া চব ফুলখিনি আচলতে ধৰিবই নোৱাৰিব চাগে এয়া হ'ব য়েল্ল' ফুল আজিকালি মানে এইটোৱে ষ্টাইল ওলাইছে আৰু খুব ধুনীয়া ধুনীয়া হয় এইখিনি কাপোৰ হয় এইযোৰ বিক্ৰী হৈ গৈছে এইযোৰ আপোনালোকে নেপাব এইযোৰ পাব কিন্তু এইযোৰ চাই ল'ব পাৰে খুব ধুনীয়া হয় ফিক্স বৰ্ডাৰ আছে আৰু মাজতো হেৰি আছে এইযোৰ খুব ধুনীয়া হয় এইযোৰ কাপোৰ গোটেইখিনি পিন্ধি পিনে ৰিলছ এটা বনাবলৈহে মন গৈছে ইমান ধুনীয়া ধুনীয়া কাপোৰখিনি দেখা পাইছেনে এইখিনি যিহেতু নতুন কালেকশ্যন আহিছে আপোনালোকক অকণমান দেখাই দিছোঁ আৰু খুব ধুনীয়া ধুনীয়া এইখিনি কাপোৰ হয় এইযোৰ আজিকালি মানে কাপোৰযোৰ ৰঙতে কাপোৰযোৰৰ ফুলটো তেনেকৈ হেৰি হৈছে নতুন ষ্টাইলৰ নতুনত আহিছে নতুনকৈ আহিছে এইখিনি আৰু খুব চলিছে মানে এইখিনি সেইটো কাৰণে এনেকুৱা এয়া খুব ধুনীয়া হয় এয়া এখন মেখেলাখন আহিব আপোনালোকক চাদৰখন দেখাই দিলোঁ মেখেলা এইখন চাদৰখন হয় ব্লাউজ পিচ মেখেলা চাদৰ গোটেইখিনি আছে আপোনালোকে চিন্তা কৰিব নালাগে জাষ্ট আপোনালোকে মেখেলা এখন আৰু ব্লাউজ পিচটো চিলাব লাগে খুব মৰম লগা কাপোৰ হয় খুব ধুনীয়া ধুনীয়া মৰম লগা কাপোৰ হয় আৰু এযোৰ চাওক এযোৰ খুব ধুনীয়া হয় ধুনীয়া এযোৰ কাপোৰ এইটো কালাৰটো মোৰ বিৰাট ভাল লাগে মোৰ এই কালাৰটো বিৰাটেই ধুনীয়া কাপোৰ এইযোৰ আৰু এযোৰ আছে এইটো বক্স ষ্টাইলত খুব ধুনীয়া এই কালাৰটো বিৰাট ভাল পাওঁ মই এযোৰ খুব মৰম লগা ধুনীয়া কাপোৰ নহয়নে বাৰু এইযোৰ আৰু সকলোবোৰ কাপোৰ ইয়াৰ কেঁচাপাত কটনৰ হয় আপোনালোকে পিন্ধি বিৰাট আৰাম পাব এইখন আহিব তাৰে মেখেলাখন এইটো কালাৰটো দিছোঁ এইখিনি আহিব ফুলখিনি আৰু এইটো এটা কালাৰ খুব ধুনীয়া হয় কিবা খাবলৈ মাতিছে খুব ধুনীয়া মৰম লগা কাপোৰ সেইদিনাখন যে মানুহজনীয়ে মেখেলাখন নিছিলে কেলৈ অকণমান কম কৰা নাছিলোঁ জানো তাৰপৰা কৈছে আকৌ যে লাষ্টত আকৌ 100 টকা লোৱা হ'ল মানুহজনীয়ে কৈছে 100 টকাটো হেনো মই গিফ্ট খাবলৈ ল'লোঁ বোলে তাত বাকী আছে মই কৈছোঁ নহয় আপোনালোকক দেখাই দিছোঁ কিয় কথা ক'ব লাগিছে বোলে ইমান কেনেকৈ মনে মনে কথাটো পাতিছেগৈ দেখাই দিয়ে পাছতো লগগে বুলি মানে সেই 100 টকাটো মই খাবলৈ কাৰণে আকৌ মানে জুজবস্কে লোৱা হ'ল মানে এযোৰ বিৰাট মৰম লগা ধুনীয়া পাতলা কালাৰত হ'ব এযোৰ
খুব ধুনীয়া হয় আৰু এই চাওক খুব ধুনীয়া মৰম লগা কাপোৰ আৰু আপোনালোকে যদিহে লয় স্ক্ৰীনশ্বট মাৰি ল'ব দেই এখন মেখেলা এখন আহিব একেবাৰে জাপি গৈছোঁ আপোনালোকক দেখাইও গৈছোঁ দেই খুব ধুনীয়া ধুনীয়া মৰম লগা কাপোৰ আৰু লগতে আপোনালোকক মাৰি দি দিম বাৰু এইখিনি আৰু এইযোৰ চাওক খুবেই মৰম লগা ধুনীয়া কাপোৰ এই কাপোৰযোৰ চাওক খুব মৰম লগা ধুনীয়া কাপোৰ হয় আৰু আপোনালোকে নাম্বাৰটো যে দিওঁ এনেই দিওঁ বুলি ভাবে নে কি কাৰণে দিওঁ বুলি ভাবে নাজানো কিছুমানে যে এনেই ফোন কৰিব নাম্বাৰটো দিছোঁ আপোনালোকক কাপোৰখিনি ল'বলৈ কাৰণে দেখাই কিনে ল'বলৈ কাৰণে দিছোঁ কিছুমানে এনেই ফোন কৰিব কিছুমানে আমাৰ সেইবিলাক দিন নাই আৰু গ'ল অহা জনমতে এৰি থৈ আহিলোঁ আপোনালোকে ফোন মাৰিও লাভ নাই ইমান মিছামিছিকৈ ফোনখন চাই ইমানকৈ মাৰে নাম্বাৰটো দিলোঁ বুলিয়ে ফোনখন মাৰি থাকে নললেও মাৰিব মতা মানুহবোৰ বেছি আকৌ আৰু আপোনালোকে ৰাতি ফোন মাৰি লাভ নাই নহয় মোবাইলটো মই দোকানতে এৰি থৈ যাওঁ খুব ধুনীয়া হয় মৰম লগা কাপোৰ দেখিছোঁ নহয় ফোন মাৰিব একো নাই ভালেই লাগে বাৰু ফোন মাৰিলে নতুন মানুহ চিনাকি হওঁ কথা পাতোঁ আৰু কিছুমানে মানে এনেই সুবিধাবাদীৰ কাৰণে নিজৰ সুবিধাৰ কাৰণে কিছুমানে মানে ফোনটো মাৰে আৰু খুব ধুনীয়া এযোৰ কাপোৰ লৈ আহিছোঁ বেয়া নাপাব দেই আপোনালোকে বহুত মৰম দিছে বহুত বহুত ধন্যবাদ আপোনালোকলৈ কিন্তু কিছুমানে এই ফকতীয়া মানুহখিনিৰ কাৰণে মানে এয়া এই কাপোৰযোৰ চাওকচোন গাত লগাই দিলে কিমান ধুনীয়া হ'ব এইযোৰ ফিটিং কৰি ল'লে খুব মৰম লগা ধুনীয়া কাপোৰ এইযোৰ এয়া খুব ধুনীয়া ইয়াতে আপোনাৰ চাদৰ হ'ব ব্লাউজ পিচ হ'ব চাইড পটিটো ফিটিঙে থাকিব আপোনালোকে জাষ্ট আপোনালোকে মেখেলাখন আৰু ব্লাউজ পিচটো আপোনালোকে চিলাই ল'লেই হ'ব খুব মৰম লগা ধুনীয়া কাপোৰ হয় আৰু কেঁচা পাট কটনৰ হয় মেখেলাখনো চিলাই দিম বুলি কোৱা দৰকাৰ হ'লে আপোনালোকক যদি বোলে চিলাবলৈ অসুবিধা পায় আমি ইয়াৰ পৰাই আমি চিলাই আপোনালোকক ৰেডি কৰি দিব পৰা হ'ব একেদিনাই ৰেডি কৰি দিম আপোনালোকে ব্লাউজৰ নাম্বাৰটো দিলেই হ'ল কিমান কেনেকৈ কেনেকুৱা লাগে বা নিজেও চিলাই ল'ব পাৰিব মেখেলাখন যদি চিলাই ল'ম বুলি ভাবে ইয়াৰ পৰাই বোলে ৰেডি কৰি নিওঁ বুলি ভাবে তেতিয়াও তেনেকৈও আপোনালোকে কৰি নিব পৰা হ'ব কেনেকুৱা লাগিছে কাপোৰবোৰ ফাৰ্ষ্ট জনাব দেই আৰু যিসকলে সঁহাৰি জনাইছে ইমান ধুনীয়া ছাবস্ক্ৰাইবাৰ ইমান পটাপট মোৰ বাঢ়ি গৈছে বহুত বহুত ধন্যবাদ আপোনালোকলৈ আৰু ভিডিঅ'সমূহ ক'ৰ পৰা চাই আপোনালোকে কমেণ্ট কৰিব আকৌ এবাৰ মই আমুকৰ পৰা চাইছোঁ বুলি ধুনীয়াকৈ কৰিব আৰু সেই ফকতীয়াখিনিকহে আচলতে গালি দিছোঁ ফকতীয়াই বুলি ক'ব লাগিব আৰু যধে মধে যিকেইজনে ফোন মাৰি থাকে আৰু খুবেই ধুনীয়া এইযোৰ চাওক আৰু কি হৈছে যেনেকুৱা ৰং তেনেকুৱা ৰঙতে আজিকালি ফুলটো আহিছে যিহেতু নতুন ষ্টাইলত আহিছে খুব ধুনীয়া মৰম লগা কাপোৰ হয় এয়া আৰু এয়া চব খুব ধুনীয়া হয় এইটো কালাৰটো হয়তো কেমেৰাত খুব ধুনীয়া নেদেখিবও পাৰে বিৰাট মৰম লগা ধুনীয়া কাপোৰ আপোনালোকে স্ক্ৰীনশ্বট ৰাখি লওক আৰু লগালগ আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে ইয়াৰ পৰা নগাঁও মৰিগাঁও তেনেকুৱা দূৰলৈকে অনলাইন নিছে দেই তেখেতলোকক বহুত বহুত ধন্যবাদ দিছোঁ মোৰ পৰা যিসকলে অনলাইনত কাপোৰ নিছে আৰু যে অথনি চাদৰকেইখন দেখাবলৈ পাহৰি থাকিলোঁ এইযোৰ খুব মৰম লগা ধুনীয়া কাপোৰ হয় সেইযোৰ চব আচলতে ৰেডি কৰি দিয়াৰ লগে লগে কাপোৰযোৰ বিৰাট ধুনীয়া লাগে খুব ধুনীয়া হয় এইযোৰ আৰু এইযোৰ বিৰাট মৰম লগা বুটাখিনি চাওক খুবেই মৰম লগা ধুনীয়া হয় এয়া খুব মৰম লগা ধুনীয়া হয় বুটাখিনি চাওক কিমান মৰম লগা ধুনীয়া হয়নে এয়া খুব মৰম লগা ধুনীয়া কাপোৰ মোৰ এটা কথা কি জানেনে কাপোৰখিনি মানে যেতিয়া মেলি লৈ দেখুৱাৰ পাছত মানে জাপিবৰ কাৰণে বিৰাট টান পাওঁ ইমান চুস্তি মানে মই কি আৰু মই নিজে নাজানো ইমান চুস্তি আৰু এযোৰ শেষত আপোনালোকে
বিৰাট মৰম লগা কাপোৰ এযোৰ দেখাম বুলি ৰৈ থৈছোঁ। আৰু এই কাপোৰযোৰ কোনে কোনে ভাল পায় জনাবচোন। খুব ধুনীয়া হয়, ওচৰৰ পৰা দেখাই দিছোঁ দেই এবাৰ। বিৰাট মৰম লগা ধুনীয়া কাপোৰ। চাওকচোন কেনেকুৱা ধুনীয়া, আৰু ধুনীয়া মানুহক বগা এগৰাকী মানুহে পিন্ধিলে মানে কেনেকুৱা মৰম লাগিব চাওকচোন। খুব ধুনীয়া একদম কাপোৰ। ৰিলচ বনাবৰ কাৰণে, কিবা কৰিবৰ কাৰণে বিৰাট ধুনীয়া মৰম লগা। আপোনালোকে ক'ৰ পৰা চাই আছে মোৰ ইউটিউব চেনেলটো জনাব দেই। আৰু মোৰ ফেচবুক পেজ এটাও আছে সংগীতা বৰা বুলি, আৰু ইউটিউব চেনেলটো হৈছে মোৰ সংগীতা চিপছ মেকিং ফেক্টৰী। গতিকে আপোনালোকে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাব আৰু মৰম দিব বুলি আশা কৰিছোঁ, আৰু সদায় মৰম কৰিব। এয়া চাওক। আৰু যিসকলে আচলতে ভাল ব্যৱহাৰ কৰে তেখেতলোকে ভালকৈ ব্যৱহাৰ পায়, হয়নে বাৰু? এয়া চাওক, খুব মৰম লগা ধুনীয়া কাপোৰ। আৰু আপোনালোকক এবাৰ দেখাই দিছোঁ। এইখিনি কাপোৰ আপোনালোকক দেখালোঁ। আৰু এই কাপোৰযোৰ বুকিং হৈ গৈছে, দূৰলৈ হৈছে এই কাপোৰযোৰ। ওচৰৰ পৰা দেখাই দিছোঁ। বিৰাট মৰম লগা ধুনীয়া কাপোৰ হয়। তো আজিলৈ আহিছোঁ, আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বাই বাই। আৰু সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ।